নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ভালে আছা। যে আজি এটা নতুন বিষয় লৈ আলোচনা কৰিবলৈ গৈ আছো, সেইটো হ'ল কবিতাক লৈ। যে আমি কবিতাবিলাক আমি কেনেদৰে আবৃত্তি কৰিব লাগে সেই বিষয়টো লৈ মই আলোচনা কৰিবলৈ গৈ আছো। সেয়েহে মোৰ কথাখিনি যদি ভাল লাগে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। যদি নতুনকৈ এবাৰ প্ৰথম চাই আছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক আৰু শ্বেয়াৰ কৰি দিবা। তেতিয়াহ'লে মোৰ পিছৰ ভিডিঅ'বিলাক তোমালোকে পাই থাকিবা। আৰু শ্বেয়াৰ কৰিলে তোমালোকৰ বেলেগ বন্ধু বান্ধৱীসকলেও বস্তুখিনি পাই যাব। ঠিক আছে? তে আজি আমি আলোচনা কৰিম যে কবিতাৰ ওপৰত আমি আলোচনা কৰিম যে কবিতা এটা আমি কেনেদৰে আবৃত্তি কৰিব পাৰো সেই লৈ আলোচনা কৰিম। তে চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা এই কবিতা এটা কিন্তু সাধাৰণ বস্তু নহয়। কবিতা এটা বহুত গভীৰ বস্তু। কবিতাক লৈ বহুত দাৰ্শনিকৰ বহুত মন্তব্য আছে। যিয়ে হওক ইমান কথা আজি নকওঁ, এইবিলাক পিছত আমি লাহে লাহে আলোচনা কৰিম। কিন্তু চোৱা, কবিতা হ'ল আমাৰ মনৰ কিছুমান ভাৱ, মানে কবিৰ মনৰ কিছুমান ভাৱ। কবিয়ে আমি যিবিলাক কথা মুখেৰে কৈ শেষ কৰি দিওঁ, কিন্তু কবিয়ে কিছুমান বস্তু প্ৰকৃতিৰ ওপৰত হওক বা ধৰা জীৱ জন্তুৰ ওপৰত হওক বা কাল্পনিক কিছুমান কথা হওক, এই বিষয়বোৰৰ ওপৰত কিছুমান অন্তৰৰে কিছুমান বস্তু অনুভৱ কৰিছিল বা অনুভৱ কৰে। আৰু সেই অনুভৱ কৰা বিষয়বোৰ কি কৰে, বহুত ধুনীয়াকে শাৰীবিলাক ছন্দ মিলাই লিখি উলিয়ায়। আৰু তাত কি হয়, কবিৰ সম্পূৰ্ণ মনৰ যিটো স্পষ্টীকৰণ তাত আমি দেখিবলৈ পাওঁ। সেইটোৱে কবিতা। তে চোৱা, কবিতাটো লিখোতে কবিসকলৰ কিমান এক আবেগ জড়িত হৈ থাকে। সকলো কবিতাতে কিছুমান বহুত আবেগ জড়িত হৈ থাকে। তাৰ পিছতহে এটা কবিতাৰ সৃষ্টি হয়। তেনেহ'লে আমি কবিতাটো যদি আমি আবৃত্তি কৰিব লাগে, তেতিয়াহ'লে আমি কবিতাটোৰ সেই আবেগখিনি আগতে বুজিব লাগিব বা সেই অনুভৱখিনি আগতে আমি নিজে অনুভৱ কৰিব লাগিব। তাৰ পিছতহে আমি আবৃত্তি কৰিব পাৰিম। মানে আবৃত্তি মানে কবিৰ সম্পূৰ্ণ মনৰ ভাৱটো আমি কবিতাটো সলসলীয়াকৈ বহুত ধুনীয়াকৈ কৈ প্ৰকাশ কৰা। যে কবিতাৰ সম্পূৰ্ণ ভাৱখিনি প্ৰকাশ কৰি উঠোৱাকে আবৃত্তি বুলি কোৱা হয়। তেতিয়াহ'লে আবৃত্তি কৰাৰ আগতে আমি কবিতাটো কি বা কবিয়ে কি আবেগ লৈ কবিতাটো সৃষ্টি কৰিছে বা লিখি উলিয়াইছে সেইটো আগতে আমি জানিব লাগিব। ধৰা মই দুটা কবিতাৰ কথা কৈছো। যে ধৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখা যে ভূত পোৱালি কম্পুৰ সপোন, এইটো এটা কবিতা। আৰু মই ইয়াৰ আৰু এটা কবিতা লৈছো যে অতুল চন্দ্ৰ হাজৰিকাদেৱৰ শৰাইঘটীয়া ডেকা দল, এই এটা কবিতা। কিন্তু দুটা কবিতাৰ মাজত আমি অলপ দুটা কবিতাতে আবেগ জড়িত হৈ আছে, কিন্তু দুটা কবিতাৰ মাজত যিটো আবেগ তাৰ মাজত কম বেছি আছে। সেই কম বেছিখিনি তোমালোকক মই আজি ভাঙি দেখুৱাই দিম। তোমালোকে ভিডিঅ'টো শেষ নোহোৱালৈকে তোমালোকে চাই থাকিবা, তেতিয়াহ'লে সম্পূৰ্ণ কথাখিনি মোৰ বুজি পাবা। ধৈৰ্য সহকাৰে শুনি থাকিবা। ঠিক আছে? এতিয়া মই আৰম্ভ কৰিলো। যে ভূত পোৱালি কম্পুৰ সপোন, এই কবিতাটো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখিছিল। যে সৰু শিশু ল'ৰা এজনে, সৰু এজন ল'ৰা বুলি ইয়াতে ল'ৰা ছোৱালী বুলি কোৱাই নাই, যে সৰু শিশুৱে ৰাতি সপোন দেখে। আৰু সেই সপোনত সি সপোনত ভূত পোৱালি দেখা পায়। আৰু সেই কথাখিনি ভূত পোৱালিটো কেনে ধৰণৰ আছিল সেই কথাখিনি সি কি কৰে, ৰাতিপুৱা তাৰ মাক কথাখিনি কয়। তেতিয়াহ'লে সৰু এটা শিশুৱে কেনেদৰে ক'ব, সেইখিনি আমি কেনেদৰে ক'ব, সেইটো আবৃত্তি কৰিবলৈ যাওঁতে আমি নিজে সেই শিশুটো হ'ব লাগিব। নিজে শিশুটো হৈ তাৰপিছত আমি কথাখিনি ক'ব লাগিব। ধৰা মই কৈ দিছো যে মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি। ঠিক আছে? এইটো প্ৰথম শাৰীটো। ইটো যদি আমি আবৃত্তি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ম যে শিশুটো মাক কেনেদৰে মাতে।
সৰু শিশুবিলাকে মা বিলাকক কেনেকে মাতে যে মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি। মানে সৰু বাচ্চা মানে বহুত মানে ইমোচনেল হৈ আৱেগিক হৈ মানে বহুত উৎসাহ লৈ কথাটো কৈ আছে, মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি, নাক চিলিকা, চকু টেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা, জখিনী ছোৱালী, এটা কলা এটা বগা, ডাঙৰ পিঙত ভূত, কথা পাতে টাকুট টাকুট কুট, এটাই কলে পুট পুট পুট, ইটোৱে মা নাক জোকাৰি বলে ঠুট ঠুট। এইটো গ'ল এই পম্পুৰ সপোন। মোৰ কবিতাটো যদিও সিমান ভাল হোৱা নাই, কিন্তু কবিতাটো আবৃত্তি কেনেদৰে কৰিব লাগিব সেই কথাটো মই তোমালোকক বুজাই আছো। মোৰ আবৃত্তিটো লৈ তোমালোকে সমালোচনা নকৰিবা, কাৰণ মই কবিতাটো আবৃত্তি মোতকে তোমালোকৰ আৰু বহুত ভাল হ'ব। মোৰ মাতটো এনেই বেয়া, যিয়ে হওক তোমালোকে ইয়াতকে আৰু বেছি ভাল হ'ব। কিন্তু তোমালোকে নিজে সেই চৰিত্ৰটো নিজে ভাবি ল'বা যে মই সেই চৰিত্ৰটো, মই সেইজন, মই সেই ঠাইত মই হ'লে কেনেকে কৰিলোহেঁতেন বা সেইদৰে ক'ব লাগিব, ঠিক আছে। তাৰ সলনি মই আৰু এটা কবিতা লৈছো, যেনেকা অতুল চন্দ্ৰ হাজৰিকাদেৱৰ শৰাইঘটীয়া ডেকাদল। ইয়াতে যে লাচিত বৰফুকনৰ সময়ত যে লাচিত বৰফুকনে সৈনিকসকলক কিছুমান কথা কৈছিল, সেই কথাবিলাক মানে কথাপথন কেনেদৰে হৈছিল সেই আৱেগখিনি লৈ অতুল চন্দ্ৰ হাজৰিকাদেৱে এটা ধুনীয়া কবিতা সাজি উলিয়াইছে যে শৰাইঘটীয়া ডেকাদল। যে মই তোমালোকক প্ৰথমতে কৈ দি আছো যে শৰাইঘটীয়া ডেকাদল লক্ষ্যতৰ সমুজ্জ্বল, বনোৱা তৈ গাত্তৰ ভীমৰ বল। এইটো যেতিয়া আমি আবৃত্তি কৰিবলৈ যাম, তেতিয়া যে এজন সেনাপতিয়ে সৈনিকক কেনেদৰে ক'ব, যে গাত জোচ লগাই দিব লাগিব, সেনেকে ক'ব যে শৰাইঘটীয়া ডেকাদল লক্ষ্যতৰ সমুজ্জ্বল, বনোৱা তৈ গাত্তৰ ভীমৰ বল, মাটি কাটিবি পৰ্বত খহাবি একে ৰাতিয়ে বান্ধিবি গড়, অস্ত্ৰ ধৰিবি শিলৈ ফুটাবি ৰক্ত গংগাৰ বোৱাবি ঢোল, ঘোঁৰা চলাবি নাও চলাবি মাৰিবি বঠা মাৰিবি ডৰ, শত্ৰুৰ মূৰত নাচিবি ভৰিৰে ঠেলিবি ভয় মংগল, হেংদাং ধৰিবি মোমাই কাটিবি দেশ মাতৃ লাগিলে ভোগ, মোগল সিংহ শিয়াল হব অসম মৰিব নিদিবি তল। এইটো চোৱা, এই দুটা কবিতাৰ মাজত পাৰ্থক্যখিনি গম পাইছা যে ইটো এটা সৰু শিশু, যিহেতু এটা সৰু শিশুৰ এটা কথোপকথন, শিশু আৰু তাৰ মাতৃৰ মাজত কথোপকথন, সেইটো আমি সৰু শিশুৰ নিচিনাকেই ক'ব লাগিব। আৰু ইটো এটা সেনাপতি আৰু সৈনিকসকলৰ মাজত হোৱা কথা, এইটো আমি এজন সেনাপতি হৈ ক'ব লাগিব। এই দুটা কবিতাৰ মাজত মই তোমালোকক বস্তুখিনি বুজাই দিলো। মোৰ আশা যে তোমালোকে হয়তো বস্তুখিনি বুজি পাইছা, আৰু যদি তোমালোকে তথাপিও অলপমান অসুবিধা হৈ থাকে তেতিয়া বা মই ভালদৰে তোমালোকক বুজাব পৰা নাই, হয়তো হ'ব পাৰে, তেতিয়াহ'লে কি কৰিবা, তোমালোকে কমেণ্ট কৰি মোক জনাই দিবা যে বাইদেউ এইখিনি আৰু অলপ ভালদৰে বুজাই দিয়ক। তেতিয়াহ'লে মোৰ উৎসাহ বাঢ়িব যে মোৰ কথাখিনি তোমালোকে শুনিছা বা মোৰ কথাখিনি তোমালোকে চাইছা। তেতিয়াহ'লে মই তোমালোকক আকৌ নতুনকে বুজাই দিম বা শিকাই দিম, ঠিক আছে। তেতিয়াহ'লে তোমালোকে যে নতুন ভিডিঅ'ত আজি তোমালোকে চেনেলটো নতুন চাই আছা, তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইবটো কৰি দিবা। তেতিয়াহ'লে মোৰ পিছৰ ভিডিঅ'বিলাক তোমালোকে পাই থাকিবা, আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিবা। শ্বেয়াৰ কৰি দিলে তোমালোকৰ বেলেগ বন্ধু বান্ধৱীবিলাকো এই ভিডিঅ'টো পাই যাব। এইখিনিয়ে, নমস্কাৰ, ধন্যবাদ।